Hey Restu, welcome to my channel. পোনপ্ৰথমে আপোনালোকক দেৱালী শুভেচ্ছা যাচিলোঁ। হেপী দেৱালী। আজি দেৱালী চবেই কলগছ পুতিছে, লাইট চাইট লগাই আছে, চবেই কিবা কিবি কৰি আছে। আজি হেপী দেৱালী যিহেতু বছৰ মূৰে আমি কলগছ পুতিছোঁ। আমি এতিয়া ঘৰত লাইট লগালোঁ। এতিয়া আমি দোকানত লাইট লগাম। এতিয়া লাইটটো মই দেখাই জ্বলাই পেলাই আপোনালোকক চাব। লাইটটো লগাম। গুৱাহাটীৰ পৰা লৈ আহিছে লাইট লগাম। আজি মনটো চবৰে লাগি আছে। গধূলি কেতিয়া হয়, ৰাতি কেতিয়া হয়, বম ফুটাম কেতিয়া, গধূলি হ'ব আৰু কেইটা বাজিছে, 2টা বাজিছে আৰু বেছি টাইম নাই, আৰু 4 ঘণ্টামান আছে। তাত বম ফুটাম। ৰাতি কেতিয়া হয়, ৰাতিলৈ অপেক্ষা কৰক। বহুত দিন মই অহা নাছিলোঁ, মই এতিয়া বহুত দিনৰ মূৰত আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বলক এতিয়া ৰাতিলৈ অপেক্ষা কৰোঁ। ওম নমঃ শিৱায়। সম্পূৰ্ণভাৱে লগা হৈ গ'ল। সম্পূৰ্ণ পূৰা ভাল লাগিছে। লাইট চাইট দিয়া নাই, অকল এয়াৰ লাইটিঙে হেৰি হৈছে। অকণমান ভালকৈ দেখাই আছোঁ, 1 মিনিট। কি কৈছে খাই থৈ দিছোঁ। আহক আমাৰ ঘৰখন দেখাওঁ আপোনালোকক। এখন দোকান চাওঁ, এইটো ঘৰ, এইটো অলপ ঘৰখন চাওঁ আমি। দোকান বন্ধ কৰি দিলোঁ। বলক এতিয়া আমি বম ফুটাওঁ। বম বলক। Damn. Whoa!
ইটো কলে গল চল লগাই আছো আমি এটা দূর চলতে লগাই আছি শর্ট ফুটা এবা আমি এটা জালে পেনে রাস্তার ফুটাম লাইট ঠিক আছে না বলক আমি অলপ যাওঁ ওলাই গাঁওখন চাই ভাল বনাইছে লালু আমি ঘর ভিডিও যদি ভাল লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা বাই বাই জয় আই অসম